দেই মই প্ৰথমে আপোনালোকক অকণমান দেখুৱাই লওঁ। আপোনালোকে ইমান মানুহ আহিছে দাদা, এইবোৰ কেৰাহী চেৰাহী লৈ আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? ক'ৰ পৰা আহিছে দাদা? আপুনি অকণমান আহকচোন, বেয়া নাপাব দেই। ক'ৰ পৰা আহিছে আপোনালোক? তেলাহীৰ পৰা আহিছোঁ। তেলাহী? বলগাগুৰি বুলি কয়। ক'ত ঘৰ আপোনালোকৰ? আমাৰ ঘৰ এই ছয়গাঁও গৰৈমাৰী। ছয়গাঁৱত? ইয়াত তেলাহী মানে নগাঁও? ইয়াত আপোনালোক ক'ত আছিলে? এই আমি এটা কোম্পানীত কাম কৰি আছিলোঁ, ৰাজমিস্ত্ৰী কাম। হয়। গুৱাহাটী। তাৰপাছত এতিয়া আপোনালোক? এতিয়া আমি যাব লগা হৈছে ঘৰত। পৰশু দিনা আপোনাৰ বতাহে হয় আমাৰ ঘৰ চৰ ভাঙি ঘৰ চৰ ভাঙি যোৱাৰ পিছত এতিয়া আমি মালিক চালিকক ফোন কৰি মাতি আছোঁ, ইয়াতো নাহে। আপোনালোকে কি কাম কৰি আছিলে দাদা? ৰাজমিস্ত্ৰী কাম কৰি আছিলে। এতিয়া আপোনালোকৰ মালিকৰ লগত যোগাযোগ কৰিছে নাই? মালিকৰ লগত যোগাযোগ কৰোঁ, কিন্তু মই এটা কথা সুধো দে আপোনালোকক, এতিয়া যে বন্ধ যে হৈ আছে আপোনালোকে গম পাইছে চাগে? গম পাইছে। এই বন্ধ কেইদিন আপোনালোক ক'ত আছিলে দাদা? তাতে আছিলোঁ, এটা বৰগাঁৱত আছিলোঁ। খুলি দিব চৰকাৰৰ ইটো মানি চলিছোঁ যে বন্ধ আছে। আমাৰতো খাদ্যটো বাহিৰত যোৱাৰ লগা একো অধিকাৰ নাই, কিন্তু এতিয়া খাদ্যতে আমাৰ খাব লগা একো নাই। চাউল দালি আমাৰ খাদ্যতে একো খাব বস্তু দিয়া নাই। এমনকি আমাৰ বৰষুণত আহি কিনে পুৰা জ্বৰ তুফান আহি কিনে ঘৰটো ভাঙি লৈ গ'ল। ভাঙি লোৱাৰ পিছত আমি মালিকক ফোন মাৰিলোঁ। মালিকে ক'লো যে এনে কথা, আমি চবকেইটা মানুহ ঘৰৰ ভিতৰত কৰি আছোঁ। এইবিলাক চব ভিডিঅ' আমাৰ লগত আছে। মই অকণমান দেখাম। মই আমাৰ নিউজ টাইমৰ সময়ত দৰ্শকক দেখুৱাইছোঁ। আচলতে তেওঁলোকে যি মিস্ত্ৰী কৰে বুলি জনাই, তেওঁলোকৰ সঁজুলিসমূহ লৈ আহিছে। আৰু এটা বিপৰীত দৃশ্য দেখুৱাম। আচলতে তেওঁলোকে কেৰাহী, চৰু কেৰাহী এনেকৈ লৈ আহিব লগা হৈছে। আৰু ৰাস্তাত আৰু সাতলিছৰ ৰাষ্ট্ৰীয় ঘাইপথত আমি তেওঁলোকক অকস্মাত লগ পালোঁ। আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ। ক'ত ঘৰ? ছয়গাঁৱত। ছয়গাঁও। আপোনালোকে ইয়াত আছিল, ইয়াত এইকেইদিন কি খাইছিল আপোনালোক? কেনেকৈ আছে? আমাৰ আজি ধৰক 15-20 দিন মান হ'ব। তাৰমানে তেতিয়া আমাৰ কাম চলি আছিলে। আপোনাৰ চিমেণ্ট ইটা চব আছিলে। তেতিয়া মালিক আহিছে আমাৰ কাষত। তাৰমানে সিহঁতৰ বস্তু পানী আছিলে। তাৰপিছত আপোনাৰ 15 বেগ মান চিমেণ্ট আছিলে, সেইখিনি শেষ কৰিব দিলে। সেইখিনি তোমালোকে আমি বন্ধৰ আগতে কৈছোঁ যে আমি ঘৰত গুচি যাম, আমাক পইচাখিনি দিয়ক, আমি ঘৰত গুচি যাওঁ। বন্ধ হৈ আছে, বন্ধ হ'ব কৈ আছে। কিমান মানুহ আছে আপোনালোক এতিয়া? 12জন মানুহ আছে। আপোনালোকে ছয়গাঁৱলৈ কেনেকৈ যাব দাদা? এতিয়া খোজকাঢ়ি যাব লাগিব। খোজকাঢ়ি যাব? ইয়াৰ পৰা ছয়গাঁৱলৈ কিমান কিলোমিটাৰ হয় জানেনে? সেইটো ক'ব নোৱাৰোঁ, 1.5 কিলোমিটাৰ হ'ব পাৰে। ইয়াৰ পৰা গুৱাহাটীলৈকে খোজকাঢ়ি যোৱাটো আচলতে মানুহৰ কাৰণে সম্ভৱ নহয়। আপোনালোকে এতিয়া ছয়গাঁৱলৈ খোজকাঢ়ি যাব, ইমানখিনি মানুহ। আপোনালোকে প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছিল? পুলিচ কাৰোবাৰ যোগাযোগ কৰিছিল? তাৰমানে ডাইৰেক্টলি ভোগাগুৰি থানা দি আছে। অফিচাৰৰ কি কয়? অফিচাৰক ফোন মাৰিছিলোঁ। হয়। ফোন মাৰাৰ পিছত কৈছে যে ঠিক আছে, মই তহঁতক খোৱা লোৱাৰ ব্যৱস্থা কৰি আছোঁ। তথাপি আজি 4 দিন হ'লে একো কৰা নাই। আপোনাৰ 4 দিন কি খাই থাকিল দাদা? 4 দিন আমাৰ পকেটত যি আছিল 50 টকা এইগিলাই খাইছোঁ আৰু যদি এতিয়া আমাৰ একো লগা নাই, এতিয়া কি কৰিম? পৰহিৰ পৰা আমি ভোগাই আছোঁ। সেইকাৰণে এতিয়া খোজকাঢ়ি ছয়গাঁৱলৈ যোৱা সিদ্ধান্ত লৈছে। তাতে আমি অনাহাৰে মৰা খোৱা লোৱাৰ তাতে আমি খোজকাঢ়ি যোৱা, ঘৰত যোৱাটো যদি মৰি যাওঁ শান্তিটো বহুত আহিব। যেনে আমি ঘৰলৈ যাব খুজিলোঁ, তেতিয়া আমি মৰিছোঁ। হয়। নাখাই থকাতকৈতো তাতে থাকে ঠিক আমি ঘৰত যাম, ঘৰতে কেনেকৈ নাখাই মৰিম? আমাৰ খাদ্য এইটোৱে, বেলেগ একো নাই। ঘৰৰ সৈতে যোগাযোগ কৰিছেনে? ঘৰত আমি ক'তো ফোন মাৰা নাই। ঘৰৰ মানুহ চিন্তা কৰা কেনেকৈ ফোন মাৰিম? ঘৰৰ মানুহ চব চিন্তা কৰি আছে। যিটো মানুহ আমাক আনিছে ঠিকাদাৰে, সিও ফোন চুইচ অফ কৰি। ঠিকাদাৰৰ নাম কি দাদা? ঠিকাদাৰৰ নাম কি? আপোনাৰ ইয়াৰ নাম আছে মল্লিক। কি আছিলে ঠিকাদাৰ নাম? প্ৰশান্ত মল্লিক। ফোন লগাইছে তেওঁলৈ? ফোন লগাইছে, কিন্তু এই মোবাইল চুইচ অফ কৰি মোবাইলটো যে অন কৰা নাই, তেতিয়া চুইচ অফ কৰি ৰাখি দিছে। সেইটো চাব, মই ফোন মাৰি তেখেতকে ফোন লগাওকচোন, ফোন লগাওক। তাৰ ঘৈণীয়েকৰ নাম্বাৰ আছে, এতিয়া তাৰ নিজৰ নাম্বাৰটো চুইচ অফ। বস্তু দে আৰু সৰু সৰু ল'ৰাকেইটা ক'ত ঘৰ? ছয়গাঁৱত? গৰৈমাৰীত? কিমান দিন হ'ল কাম কৰি থকা? 3-4 দিন মান হ'ল। এইখিনি খোৱা বোৱাত বহুত সমস্যা হৈছে। ঠিকাদাৰক ফোন লগাইছে আপুনি? লগাই আছোঁ। পুনৰ দেখুৱাওক।
দেখুৱাইছোঁ আপোনালোকক আচলতে 12-13জনকৈ খুব লোক আছে, সৰু সৰু ল'ৰা তেওঁলোকে নগাঁও এই অঞ্চলটোতে কাম কৰি আছিল আৰু ৰাস্তাৰে তেওঁলোকে খোজকাঢ়ি আহি আছিল আৰু আমি অকস্মাত তেওঁলোকৰ সৈতে লগ হ'লোঁ, তেওঁলোকক দেখা পালোঁ। তেওঁলোকে খোজকাঢ়ি এতিয়া ইয়াৰ পৰা নগাঁৱৰ পৰা এতিয়া তেওঁলোকে 6 গাঁৱলৈ যোৱাৰ চিন্তা কৰিছে, কিয়নো তেওঁলোকৰ হাতত খাবলৈ কোনো ধৰণৰ বিশেষ বস্তু নাই। ফোন লগাইছে ঠিকাদাৰ। is either switched off or not reachable at the moment. Please try later. आपके द्वारा डायल किया गया কেতিয়াৰ পৰা ফোন লগাইছে ঠিকাদাৰ? আমি আজি আপোনাৰ 15-20 দিন মান হ'ব ফোন লগাই আছোঁ। আজি আপোনাৰ বন্ধ হোৱাৰ পিছত আমাৰ বন্ধ হোৱাৰ আগত আপোনাৰ আমাক পইচা দিব, খাবলৈ ৰেচন চেচন দি দিব। আমাক ক'লে যে তহঁতে একো চিন্তা কৰিব লগা নাই, আমি যিখিনি পাৰিম তোমালোকক দি দিম। ঠিক আছে, আপোনালোকে এতিয়া বন্ধ যদি আপোনালোকৰো যেনেকুৱা হৈ আছে আমাৰ এনেকুৱা কণ্ডিশ্যন, আপোনালোকে যেতিয়া আমাক চলিব লাগিব, বন্ধটো আমাৰ মানিব লাগিব। এতিয়াতো আমি বন্ধটো এনেকুৱা থৈ যাব নোৱাৰিম। তে আমাক ক'লে যে তোমালোকে চিন্তা নকৰিবা, তোমালোকক আমি পইচা দি আছোঁ, তোমাক লেচন দি আছোঁ। আজি আপোনাৰ 16 দিন মানুহৰ আমাৰ খবৰ চবৰ একো নোলোৱা হৈ গৈছে। লাষ্টত মোবাইলটো চুইচ অফ কৰি থৈছে। আমি যিবিলাক কথা পাতিছোঁ চব ৰেকৰ্ডিং আছে আমাৰ লগত, চব ৰেকৰ্ডিং আছে। কেতিয়া কি কৈছে নকৈছে চব আছে আমাৰ লগত। এতিয়া আপোনালোকৰ হাতত এটকাও নাই, এতিয়া কোনো উপায়ো নাই। এতিয়া খোজকাঢ়ি যোৱাই উপায় আৰু বেলেগ নাই। খোজকাঢ়ি 6 গাঁও যোৱাটোতো ইমানটো সম্ভৱ নহয় দাদা। কি কৰিম আৰু তাতে থাকে ঠিক, আমি কিন্তু খোজকাঢ়ি যাই থকাটো আমাৰ বেছি গাঁৱৰ মানুহে আমাক এই গাঁৱত সোমাব নিদিয়ে যে গাঁৱত নহ'বা পাতি ধৰি এনেকুৱা। আপোনালোকে যিটো অঞ্চল আছিল সেইটো অঞ্চলতে আপোনালোকে সোমাব নিদিয়ে। এতিয়া আমাক তাৰে পৰা ৰাতি দিলে যেতিয়া পাৰে তেতিয়াই যাই আছে। ল'ৰা ছোৱালী আহি পেলাই কয় যে আমি ধৰক এতিয়া বিদেশী এটা গাঁৱৰ পৰা আহিছে, এতিয়া বিদেশী আমি লোকেল হয়, সিহঁতে আহিছে, আহি কিনে আমাক তাৰে পৰা গুচি আহিব দিছে। তহঁতে ইয়াৰ পৰা যা, তহঁতে কিয় আছা, আমি কাম কৰি আছো ইয়াতে। আমাক পইচা পাতি বা খাব ল'ব দিলেহে আমি যাব পাৰিম। হয়, যেতিয়া তেতিয়া আপোনালোকে কিমান সময়ত ৰাতিপুৱা ওলাইছে? আমি ৰাতিপুৱা আপোনাৰ 6-6:30 মানত ওলাইছোঁ। 6:30 পৰা এতিয়ালৈকে খোজকাঢ়ি আহি আছে আৰু এতিয়ালৈকে আপোনালোকে কিমান কিলোমিটাৰ আহিলে? খুব 20 কিলোমিটাৰ আহিছে, খুব 30 কিলোমিটাৰ আহিছে। 6 গাঁও পাওঁতে আপোনালোকৰ 2-3 দিন লাগি যোৱাৰ সম্ভাৱনা আছে। ৰাস্তাত আপোনালোকে আৰক্ষী লগ পাইছিলে নে? নাই পোৱা, আৰক্ষী লগ পোৱা নাই ন ৰাস্তাত? আপোনালোকে যি অঞ্চলত আছিলে তাত থানাৰ লগত যোগাযোগ কৰিছিলে? মই আকৌ দিছোঁ। তেতিয়া আমি তাতে ফোন মাৰিলোঁ, গাঁৱৰে পৰা নাম্বাৰটো আনিলোঁ আমি। আমি থানা ক'ত আছে আমি চিনি নাপাওঁ। থানাৰ পৰা কৈছে যে ঠিক আছে হ'ব, আমি এটা ব্যৱস্থা কৰিম। তাৰপিছত 2 দিনমান গ'ল, আমি আকৌ ফোন কৰিলোঁ, তাৰপিছত মানে ব্যৱস্থা কোনো নাই যে তোমালোকে যি কৰিব পাৰা, যাব পাৰা খোজকাঢ়ি, এনেকৈ মানে অফিচাৰটো কয়। তাৰপিছত আমি উপায় নাপায় আৰু বাধ্য কৰি মানে খোৱা লোৱাৰ ব্যৱস্থাটো কৰিব খুজিছিল। 3-4 দিন হৈ গ'ল, ইয়াৰো খবৰে নাই আৰু। কোন কাৰ কথা ক'লে? এইটো আপোনাৰ পুলিচটো পুলিচে খোৱা বোৱা দিম বুলি কৈছিলে আপোনালোকক, কিন্তু তাৰ পাছতো খোৱা বোৱা নিদিলে। এতিয়া আপোনালোকৰ হাতত খাবলৈ কিবা আছেনে? কি ক'লা? 2 পেকেট বিস্কুট আছে, সেইটো বেগতে আছে। এই 1 পেকেট বিস্কুট আছে, এইখিনি বিস্কুটে আছে আমাৰ লগত। এতিয়া 2 পেকেট বিস্কুট খাই আপোনালোক 12-13জন মানুহ 6 গাঁৱলৈ যাব? 2 পেকেট আছে আমাৰ, এইটো চবৰে এটা আছে। এটা আছে। আচলতে আপোনালোকক যেতিয়া আৰক্ষীৰ লগত যোগাযোগ কৰিছিলে তেতিয়া আৰক্ষী কিছু আপোনালোকক সহায় কৰিব লাগিছিল নিশ্চয়। এইখিনি বিস্কুট আছে, পইচা নাই। ৰাতিপুৱা অহা টাইমত আমি দোকানৰ পৰা লৈ আহিছোঁ এইখিনি বিস্কুট, যে আমি যাম যেতিয়া যদি ভোক চোক লাগে আমি খাব পাৰিম, সেই হিচাপত আমি এইখিনি লৈ আহিছোঁ। ভাইটি চাওঁ, ভাইটি খুব এটা সৰু ল'ৰা। ভাইটি ক'ত ঘৰ তোমাৰ? গৰৈমাৰীত। কি কৰি আছিলা ইয়াত? আমাৰ দাদাৰ ওচৰত পইচা ল'ব আহিছোঁ। পইচা ল'ব আহিছিলা, থাকি গ'লা বন্ধৰ কাৰণে? কি খাইছা এইকেইদিন? এই মালিকে খাওয়া থোৱা দিয়া নাই, যিহেতু দিয়া নাই আমি কেনেকৈ কৰিম? হয়, ঘৰত দিলেহে মই খাব পাৰিম। ঘৰত কোন কোন আছে? ঘৰত ঘৰৰ সৈতে যোগাযোগ কৰিছিলা তোমালোকে? কি কৰিব এতিয়া, উপায় নাই। দাদা আপোনাৰ ইয়াতে নেকি? ইয়াতে ন? ইয়াৰ ওচৰত থানা কি পৰে দাদা? নেলি থানা। ইয়াৰ পৰা কিমান দূৰ হ'ব? চাইডত থাকা। নেলি কিমান দূৰ হ'ব ইয়াৰ পৰা? থানা আছে কাৰোবাৰ নম্বৰ? লগাই মোক দিয়কচোন ফোনটো। ৰ'বা দে, আমি থানাৰ সৈতে যোগাযোগ কৰি চাওঁ। তোমালোক ইয়াতে ৰ'বা, অলপ চাইডলৈ গুচি যোৱা। তোমাৰ সৰু সৰু ল'ৰা তোমালোকক।
না আমাৰ ফালৰ পৰা আমি দিমেই এতিয়া না থানাৰ সৈতে যোগাযোগ কৰোঁ তেওঁলোককতো নিয়াৰ ব্যৱস্থাটো কিবা এটা কৰিব লাগিব নিশ্চয় আপোনালোক সকলোখিনি ছয়গাঁও কোন অঞ্চলৰ ছয়গাঁও গৰৈমাৰী ন টোটেল কিমানজন মানুহ আছিলে আপোনালোক ৰেকিবুদ্দিন আহমেদ হয় লগাব নেকি ৰেকিবুদ্দিন আহমেদক আমি ব্যৱস্থা কৰি আছোঁ হা অকণমান ৰ'ব আপোনালোক ক'ৰ পৰা আহিছে আপোনালোক ভলুকাগুৰি ন না নেলি থানা যোগাযোগ কৰিম ছাৰ মই নিউজ টাইম অসমৰ পৰা ক'লোঁ হয় মোৰ নাম সত্যজিৎ বৰপাত্ৰ এইখিনি দৰাপানী এই দৰাপানীত আমি 12-13জনমান ল'ৰা পাইছোঁ ইয়াতে তেওঁলোক নগাঁৱৰ পৰা খোজকাঢ়ি আহি আছে ছয়গাঁৱলৈকে আৰু তেওঁলোকৰ মানে মিস্ত্ৰী কাম কৰি আছিল বুলি জনাইছে এতিয়া 12-13জনমান হ'ব হয় মোৰ লগতে আছে তেওঁলোক এতিয়া তেওঁলোকক কেনেধৰণে কি ব্যৱস্থা কৰিব পৰা যায় আপুনি অকণমান সহায় কৰিলে খুব ভাল হয় কাৰণ আপোনাৰ অঞ্চলতে আমি তেওঁলোকক পাইছোঁহি আহি তেওঁলোক ছয়গাঁও গৰৈমাৰী যাব হেল্ল' তেওঁলোক আপোনাৰ ভলুকাগুৰি এনেকুৱা জেগা এটা বুলি ক'লে তেওঁলোকে মিস্ত্ৰী কাম কৰে তেওঁলোকে তাতে মিস্ত্ৰী কাম কৰি আছিল কিন্তু তেওঁলোকৰ আজি এসপ্তাহ দিন হ'ল খোৱা বোৱা নাই থানাৰ লগত যোগাযোগ কৰিলে তেওঁলোকে নাৰাখিলে তাত স্থানীয় মানুহে কৈছে তেওঁলোকক তাত ৰাখিব নোৱাৰে এতিয়া লাষ্টত খোজকাঢ়ি তেওঁলোকে আহি আছিল ৰাস্তাইদি আৰু ঠিকাদাৰেও ফোন ৰিচিভ কৰা নাই ঠিকাদাৰ ফোনো অফ কৰি থৈছে ছাৰ হয় মই থানালৈকে তেওঁলোকক নিয়াৰ ব্যৱস্থাটো কৰি দিওঁ নেকি এইখিনি তেওঁলোক 12জন আছে 12জন হয় হয় মই ইয়াতে এজন দাদাক পাইছোঁ মই তেখেতক দিছোঁ বুজাই দিব আপোনাক তাক কওকচোন কোন জেগাত আছে এই দৰাপানী কি ক'লে দাদা ছাৰ এতিয়া ছাৰে মানে ক'লে থানালৈকে মাতিছে হয় আহিলে বেলেগ গাড়ী খালী গাড়ী ব্যৱস্থা কৰি গুৱাহাটীমান পঠাই দিব নিশ্চয় গুৱাহাটীলৈ যিহেতু আমিও যাম গতিকে তেওঁলোকক গুৱাহাটীলৈকে আমি লৈ যোৱাটো ব্যৱস্থা কৰিব পাৰিম বাৰু এতিয়া এই এখন খালী গাড়ী আছিলে ছাৰ অহালৈ এইখন গাড়ীতে গোটেইখিনি উঠাই দিব হয় তেখেত আহিম বুলি কৈছে নেকি ইয়ালৈকে তেওঁলোকক থানালৈকে যাব দিছে ঠিক আছে অকণমান আগতে কিমান দূৰ হ'ব থানা ইয়াৰ পৰা বেছি দূৰ নহয় হা নাই ৰাস্তাৰ কাষতে থানা ৰাস্তা গৈ থাকিলে চাইনবোৰ্ড পাব থানা ঠিক আছে আমিও থানালৈকে আহিম আপোনালোকে এটা কাম কৰক দাদা আপোনালোকে এতিয়া থানালৈকে আহক যিহেতু আমি আই চি ছাৰৰ লগত কথা পাতিলোঁ তেওঁলোকে ইয়াৰ পৰা গুৱাহাটীলৈ আপোনালোকক ব্যৱস্থা কৰি দিব আৰু যিহেতু মই গুৱাহাটীত গৈ অলপ পাছতে পামগৈ মোৰ নম্বৰ আপোনালোকক দি যাম আৰু মই লগত থাকিমেই বৰ্তমানলৈকে মই আছোঁ আপোনালোকৰ লগত গুৱাহাটীৰ পৰা মই আপোনালোকক এইখিনি কিছু ব্যৱস্থা কৰি দিম ঠিক আছে খোৱা বোৱা কিবা হ'ল এতিয়া খোৱা বোৱা হৈছেনে একো হোৱা নাই আমি খালি বিস্কুটখিনি কিনি লৈ আহিছোঁ সেইখিনি আমি তাৰমানে এই গাড়ীখন ৰ'ব এখন গাড়ী আহিছে গাড়ী এখন ৰাখোঁ আমি থানালৈকে অকণমান বেছি দূৰ নহয় থানালৈ থানা পাই যাব আধা ঘণ্টাত পাই যাব আধা দেৰি হৈ যাব থানালৈকে গৈ যাওঁ অঁ আমি যাওঁতে সোমাই কৈ গৈ যা ৰাস্তা কিনাই কিনে গৈ যাওঁ ওচৰতে থানা আছে আপোনালোকে নিজা ৰ'ব
ঠিক আছে ৰিপৰ্টে কৰি থাকে নিজে একো সহায় গুড সেইটো 2000 টকা এটা আমাৰ ফালৰ পৰা আপোনালোকক দিছোঁ আপোনালোকে থানালৈ আহি থাকক দেই আপোনালোকে থানালৈ আহি থাকক আমি থানাত আপোনালোকৰ এতিয়া লগ হ'ম ঠিক আছে এতিয়া আপোনালোকৰ ঘৰৰ মানুহক এতিয়া যোগাযোগ কৰিছে নাই ক'ব কওকচোন যোগাযোগ কৰা নাই যোগাযোগ কৰিলে সিহঁতে কান্দিব যে এনেকুৱা হৈছে হয় ঘৰৰ মানুহে কান্দিব ন ঘৰত কোনো আছে মা আছে দেউতা সৰু সৰু ভনী আছে এইখিনি আৰু আমাৰ ল'ৰা ছোৱালী আছে সৰু ঠিক আছে আপোনালোকে এটা কাম কৰক আপোনালোকে থানালৈ আহি থাকক দেই থানালৈ আহি থাকক আমি থানাতে লগ হৈ আপোনালোকক নিয়াৰ ব্যৱস্থাটো কৰিম মুঠতে পাৰিলে আপোনালোকে যদি ৰাস্তাতে দোকান দেখে কিবা এটা আপোনালোকে খাই লওক ঠিক আছে আপোনাৰ নম্বৰটো বাবুল দা তেখেতৰ নম্বৰটো লওকচোন আমি পুনৰ দেখাইছোঁ আপোনালোকক একদম সৰু সৰু ল'ৰা ভাই দেই কি নাম হ'ল তোমাৰ মাজেদুল ইছলাম তোমাৰ কি নাম পঢ়ি আছিলা নেকি তোমালোক পঢ়ি আছিলা ঘৰত কোন কোন আছে হা এতিয়া তোমালোকে যদি ৰাস্তাত দোকান পোৱা কিবা এটা খাই লৈ থানালৈ আহা আমি আই চি চাৰ লগত কথা পাতিছোঁ গুৱাহাটীলৈকে যোৱাৰ পাছত তোমালোকৰ চাগে বিশেষ অসুবিধা নহ'ব ঠিক আছে আৰু আমাৰ নম্বৰটো লৈ লওক নম্বৰ লৈ লওক যদি কিবা দিগদাৰ হয় আপোনালোকে আমাক ফোন কৰিব আমি থানাতে থাকিম হা নাই এই থানাত আমি এতিয়া সোমাই কৈ যাম দেই তোমালোকে যাবা হা কিবা দিগদাৰ হ'লে এওঁলোকক নম্বৰ ফোন কৰিবা এইটো নম্বৰ